আমাৰ অসমৰ গোৱালপাৰা জিলাত থকা আন এটা বিখ্যাত দেৱালয় হৈছে শ্ৰী শ্ৰী টুক্ৰেশ্বৰী দেৱালয় আৰু ইয়াতে আছে বান্দৰৰ ৰজা আৰু বান্দৰৰ ৰজাজনক লগ কৰিবলৈ আজি মই আহিলোঁ আৰু ভাবিলোঁ ভিডিঅ' আকাৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তেন্তে আহক বান্দৰৰ ৰজাজন ক'ত আছে আৰু মা টুক্ৰেশ্বৰী মন্দিৰটো ক'ত আছে দেখাবলৈ চেষ্টা কৰিম। তে বন্ধুসকল এইবাৰ যাম মানে একদম ওপৰত মাৰ যিটো নেকি মেইন মন্দিৰটো আছে তাতে যাবলৈ চেষ্টা কৰিম আৰু প্ৰথমতে ইয়াতে জোতা খুলি থ'ব লাগিব। আমাৰ জোতা থোৱাৰ মানে দৰকাৰ মানে আৰু এই লাঠিডাল দেখিছে এই লাঠিডালটো লাগিবই তাৰমানে ইয়াতে নহ'লে মাংকি একদম মানে গাত উঠিব খোজে। তো বন্ধুসকল প্ৰথমতে সোমাই আহি এটা মন্দিৰ পাব আৰু এই মন্দিৰটো আছে তলত আৰু এই মন্দিৰটো হৈছে শিৱ পাৰ্বতীৰ মন্দিৰ। ইয়াতে বিবাহ কাৰ্য সম্পূৰ্ণ কৰা হয় আৰু বিবাহ কাৰ্য সম্পূৰ্ণ কৰি আহি দৰা কইনাক ইয়াতে আশীৰ্বাদ ল'বৰ বাবে এই মন্দিৰটোত লৈ অহা হয়। এতিয়া যাম ওপৰত, আহকচোন কি আছে তাতে দেখুৱাবলৈ চেষ্টা কৰোঁ। এই চাওক সৈন্য সামন্ত চাওক। তো বন্ধুসকল ইয়াৰ পৰা আপডাউন লাগিব বোলে 1 ঘণ্টা আৰু ইয়াত 750খন চিৰি অতিক্ৰম কৰি যাব লাগিব আৰু 750খন চিৰি নামি আহিব লাগিব। তো আহক বন্ধুসকল দেখাই আছোঁ। তো ইয়াত এটা সোমাই অকণমান উঠি পেলাই এটা বহুত ডাঙৰ শিৱ বাবাৰ প্ৰতিমূৰ্তি আছে দেখাই আছোঁ। এইটো চাওক। হৰ হৰ মহাদেৱ। এইটো চাওক একদম পইণ্টতে এইটো এটা পাথৰটো চাওক ইমান ধুনীয়া। আধা ঘণ্টা ৰাস্তা আধা আহি পালোঁ। দেখছে কেনেকুৱা খাৰা খাৰা চিৰি দেখছে চাওক। আধা আহি পালোঁ আৰু আধা যাব লাগিব। চাওক বন্ধুসকল ইয়াতে বান্দৰৰ ৰজা আছে। গোটেই বান্দৰবিলাকৰ এই পাহাৰখনত যিমান বান্দৰ আছে তাৰ ভিতৰত এজন ৰজা বনাই দিয়া হয় আৰু সেই ৰজাজনক যেতিয়া ৰাতিপুৱা 10 বজাত পূজাৰী আহে ইয়াতে পূজা কৰিবলৈ তেতিয়া মানে তাক খাদ্য দিয়া হয় আৰু সেই ৰজাজনে খাদ্য নোখোৱা পৰ্যন্ত বাকী কোনো এটা বান্দৰে খাদ্য গ্ৰহণ নকৰে। তো এইটো বিশেষ এটা মানে ভাবিবলগীয়া কথা কাৰণ ইয়াতে ৰজা বনাই দিয়া হয় আৰু সেই ৰজাজন এতিয়া শুনিছোঁ নাই বুলি বেলেগক ৰজা পাতি দিছে। মানে সেইটো দেখাব যদি পাৰোঁ দেখাই আছোঁ আৰু যদি নোৱাৰোঁ তেতিয়াহ'লে বেলেগ দিন দেখাবলৈ চেষ্টা কৰিম। চাওক পালোহি, বেছি নাই পাইছোঁ আৰু। এ চাওক পালোহি। এইটো ইয়াত ঠায়ে ঠায়ে এনেকুৱা শিলত কটা মূৰ্তি পাব দেখিছে। বহুত বছৰ পুৰণা এই টুক্ৰেশ্বৰী পাহাৰৰ বহুত এটা কাহিনী আছে। মই ওপৰত গৈ দেখাই আছোঁ আৰু কাহিনীটো কৈ আছোঁ। চাওক ইয়ালৈকে আহি পালোঁ। Come on guys! We won. কেনেকুৱা লাগিল? ৰ'জ কা হে। ফাইনেলি আহি পালোঁ ইয়াতে মেইন মাৰ মন্দিৰ ইয়াতে। এয়া শিৱৰ ভৰি, এইখন শিৱৰ ভৰি চাওক, শিৱৰ ভৰিচৰণৰ চাপ দেখিছে। ইয়াত ধুনীয়াকৈ মন্দিৰ বনাই দিছে। তো এই হৈছে টুক্ৰেশ্বৰী পাহাৰৰ দৃশ্য আৰু মাৰ মন্দিৰ চাওক। ইমান মানে ওপৰত উঠিছোঁ মানে 750খন চিৰি অতিক্ৰম কৰি ওপৰত আহিছোঁ আৰু চাওক তলত চাওক আৰু 750খন চিৰি নামি যাব লাগিব। তো বন্ধুসকল ইয়াৰ পৰা ভিউ চাওক, ভিউ কিমান ধুনীয়া ভিউ। ৱাও ৱাও
তাক ইয়াতে দুটা বস্তু আছে মাৰ জিভাখন আছে ইয়াতে আৰু মাৰ ফেৰা উৰু বুলি কয় আমাৰ ঘৰুৱা ভাষাত ফেৰা বুলি কয় তো এইখনে হৈছে জিভাখন মাৰ নেকি য'ত জিভাখনৰ যিটো নেকি অংগ জিভাৰ অংগটো জিভাখন ইয়াতে পৰি গৈছিল আৰু ইয়াতে বলি দিয়া হয় ছাগলীক বলি দিয়া হয় এইটোত বলি দি পেলাই মাৰ জিভাত ছাগলীৰ মাথাটো ইয়াতে দিয়া হয় তো ইয়াত দুৰ্গা পূজাৰ সময়ত মানে বলি দিয়া হয় আৰু যদি কোনোবাই বলি দিব খোজে সেইটো বলি দিব পাৰে তো আৰু মন্দিৰৰ ভিতৰত সোমাই যাম মই আপোনালোকক দেখাই আছোঁ তো বন্ধুসকল ইয়াৰ আগতেও মই মানে ইয়াৰ বিষয়ে ভিডিঅ' বনাইছিলোঁ কিন্তু ভিতৰত মই সোমোৱা নাছিলোঁ একচুৱেলি পূজাৰীক লগ পোৱা নাছিলোঁ সেইদিনাখন মানে বাহিৰে গুচি গৈছিলোঁ ভিডিঅ' বনাই তো যোৱা দুবছৰ আগতে মই ভিডিঅ'টো বনাইছিলোঁ তো আজি ফাইনেলি পূজাৰীক লগ পালোঁ আৰু ভিতৰখন দেখাবলৈ মই চেষ্টা কৰিম আৰু য'ত নেকি মাৰ যিখন নেকি ভৰিখন পৰি গৈছিলে ইয়াতে উৰু মাৰ সেই ভৰিখন চাওক এইটো জেগাতে মাৰ ভৰিখন পৰি গৈছিল যেতিয়া বিষ্ণু চক্ৰৰে মা সতীৰ অংগবিলাক কাটি পেলাইছিল পৃথিৱীত তাৰে এটা অংশ ভৰিখন মানে আমাৰ এই গোৱালপাৰা জিলাৰ টুক্ৰেশ্বৰী পাহাৰত মাৰ ভৰিখন পৰি গৈছিলে আৰু জিভাখনো আছে ইয়াতে তো ইয়াতে আহিলোঁ যেতিয়া মাক সেৱা জনাওঁ মাক ধূপ জ্বলাওঁ আৰু মায়ে যাতে সকলোৰে মনোকামনা পূৰণ কৰে তাৰে কামনা কৰিলোঁ আৰু জুবিন দাই যাতে ন্যায় পায় তাৰো কামনা কৰিলোঁ কি আহিছে নেকি বছ আহিছে এইটো চাওক এইটো এইজনে ৰজাজন চাওক তো ফাইনেলি দেখা পালোঁ তো বন্ধুসকল এইটোৱে আছিল মা টুক্ৰেশ্বৰী পাহাৰৰ মাৰ মন্দিৰটো আৰু ইয়াৰ কাহানীটো মই ক'ম বুলি কৈছিলোঁ যে কাহানীটো হ'ল যেতিয়া মা পাৰ্বতীৰ দেউতাকে অশ্বমেধ যজ্ঞ পাতিছিলে তাত মা পাৰ্বতীয়ে বিনা নিমন্ত্ৰণত মা পাৰ্বতী গৈছিল আৰু গৈ পেলাই যেতিয়া শিৱক নিন্দা কৰিছিল মা পাৰ্বতীৰ দেউতাকে তাৰপিছত সহ্য কৰিব নোৱাৰি মা পাৰ্বতীয়ে যজ্ঞতে জাপ দিছিল আৰু জাপ দি প্ৰাণ আহুতি দিছিল তেতিয়া শিৱ বাবাৰ খং উঠি মা পাৰ্বতীৰ মৃত শৰীৰটো লৈ গোটেই পৃথিৱীখনত অনাই বনাই ঘূৰি ফুৰোতে তেতিয়া বিষ্ণু চক্ৰৰে মা পাৰ্বতীৰ দেহৰ অংগবিলাক এটা এটাকৈ কাটি মানে পেলাইছিলে পৃথিৱীত আৰু য'ত অংগবিলাক পৰিছিলে তাত এটা মন্দিৰ হৈছিল যেনেকৈ কামাখ্যা মন্দিৰ হৈছিল তাৰপিছত ইয়াতে আমাৰ গোৱালপাৰা জিলাৰ টুক্ৰেশ্বৰী পাহাৰৰ টুক্ৰেশ্বৰী মন্দিৰ হৈছে তো এয়াই আছিলে কাহানীটো মা টুক্ৰেশ্বৰী পাহাৰৰ মাৰ মন্দিৰৰ কাহানী তো বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু কমেণ্ট নকৰাকৈ নাথাকিব আৰু যদি নতুন হয় মোৰ চেনেলত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুক পেজত চাই আছে প্লিজ ফ'ল' এটা কৰি দিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো এই আছিল আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম তাৰে কামনা কৰি মই জয়ন্ত নীল আপোনালোকে ইয়াত এৰিছোঁ সকলোৱে ভাল থাকক জয় অসম ধন্যবাদ জয় জুবিন দা